নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে সুনীল টাউন A to Z ইউটিউব চেনেল। আজিৰ ভিডিঅ'টিত মই আপোনালোকক সেবাৰ অন্বেষণ পৰ্টেলত HS ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যনৰ মেৰিট লিষ্টত নাম অহাৰ পাছত আপুনি কি কৰিব? কলেজলৈ যাব লাগিব নেকি নে নেলাগে? মোবাইলত কনফাৰ্ম মেছেজ নাহিলে কি কৰিব আপুনি? ৱেটিং লিষ্টত নাম অহাসকলৰ এডমিশ্যন কেতিয়া হ'ব? ২৬ জুলাইৰ পাছত শিক্ষাৰ্থীয়ে কৰিবলগীয়া কামসমূহ কি কি? নিজৰ এপ্লিকেশ্যন ষ্টেটাছ আপুনি কেনেকৈ চাব? এই উপৰোক্ত সকলোবোৰ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাই যাম। ভিডিঅ'টি শেষলৈকে চাব আৰু যদি ভিডিঅ'টি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোক প্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ। তো বলকচোন আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। বন্ধুসকল, ইতিমধ্যে সেবাই তেওঁলোকৰ যিটো অন্বেষণ পৰ্টেলৰ অনলাইন এডমিশ্যন HS ফাৰ্ষ্ট ইয়াৰৰ বাবে ছায়েন্স কমাৰ্চ আৰ্টছৰ কাৰণে ২৬ৰ পৰা ৩০ জুলাইৰ ভিতৰত শিক্ষাৰ্থীসকলে কি কি কৰিব লাগিব সেই ষ্টেপছসমূহ মই এতিয়া আপোনালোকক ক'ম। প্ৰথমতে ষ্টুডেণ্টসকলে ২৬ জুলাইৰ পাছত মানে যিহেতুকে মেৰিট লিষ্ট ১৬ জুলাইৰ পৰা দিয়া আৰম্ভ কৰিব ইনষ্টিটিউশ্যনবিলাকে, তাৰপিছত কনফাৰ্মেশ্যন মেছেজ আহিব এডমিশ্যনৰ কাৰণে। ৩-৪খনত যদি এপ্লাই কৰিছে ৩-৪খনৰ পৰা কনফাৰ্মেশ্যন মেছেজ আহিব। তো সেই ৩-৪খনৰ ভিতৰত এটাহে ছিলেক্ট কৰিব পাৰিব। সেয়ে ২৬ জুলাইৰ পাছত সেইটো ছিলেক্ট কৰিব লাগিব। তো ইয়াত ষ্টেপছসমূহ দিয়া আছে। প্ৰথমতে ষ্টুডেণ্টসকলে নিজৰ পৰ্টেলত যাব লাগিব। নিজৰ পৰ্টেলত গৈ ২ নম্বৰত কৰিবলগীয়া কামটো হৈছে ষ্টুডেণ্টছ উইল ফাইণ্ড এন অপশ্যন টু ছিলেক্ট দ্য ইনষ্টিটিউশ্যন উইচ হেজ চেণ্ড এডমিশ্যন ৰিকুৱেষ্ট টু দ্য ষ্টুডেণ্টছ। আৰু ষ্টুডেণ্টসকলে ছিলেক্ট কৰিব লাগিব যে চাব লাগিব কোনকেইটা ইনষ্টিটিউশ্যনে তেওঁলৈ মানে কনফাৰ্মেশ্যন মেছেজ পঠাইছে বা এডমিশ্যন ৰিকুৱেষ্টৰ যিটো মেছেজ আহিছে সেইটো চাব লাগিব। ৩ নম্বৰ কথাটো হৈছে বাট ষ্টুডেণ্টছ উইল বি এবল টু ছিলেক্ট অনলি ওৱান ইনষ্টিটিউশ্যনছ এমং দ্য অল ৰিকুৱেষ্ট ৰিচিভ। তো বহুতো ইনষ্টিটিউশ্যনত যদি এপ্লাই কৰিছে তেতিয়াহ'লে বহুতো ইনষ্টিটিউশ্যনৰ পৰা এডমিশ্যন ৰিকুৱেষ্ট আহিব আপোনালৈ। আৰু সেই বহুতো এডমিশ্যন ৰিকুৱেষ্টৰ ভিতৰত আপুনি যিকোনো এখন ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰতহে ছিলেক্ট কৰিব পাৰিব। তাত টিক চিন দিব লাগিব আপুনি। There will be option to view the merit list of the institution for whom the students had already submitted the applications. তো আপোনালোকে মেৰিট লিষ্টটো চাব পাৰিব। প্ৰথমতে মেৰিট লিষ্টটো চাই লওক আৰু মেৰিট লিষ্টটো কোনকেইটাত আপোনাৰ নাম আহিছে। বোলে আপোনাৰ ৩-৪খন কলেজৰ নাম ৩-৪খন কলেজত নাম আহিছে। তো ৩-৪খন কলেজৰ ভিতৰত আপুনি এখন ছিলেক্ট কৰিব আৰু ছিলেক্ট কৰাৰ পাছত তাত আপুনি পুনৰবাৰ আকৌ ছাবমিট কৰিব লাগিব। তো এইখিনি ষ্টুডেণ্টসকলৰ যিটো গাইডলাইনছ ২৬ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত কৰিবলগীয়া কাম। তাৰ লগতে মই আপোনালোকক জনাম এডমিশ্যনৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ কথা যিটো সেবাই ইতিমধ্যে সেই নিৰ্দেশনা বা সেই গাইডলাইনসমূহ ইতিমধ্যে জাৰি কৰিছে। ভিডিঅ'টি চাই থাকিব। বন্ধুসকল, ইয়াত গাইডলাইনছ ফৰ ইনষ্টিটিউশ্যন বুলি দিয়া আছে। ১৬ জুলাইৰ পৰা ২৫ জুলাইৰ ভিতৰত ইনষ্টিটিউশ্যনবিলাকে কি কৰিব লাগিব সেই কথা দিয়া আছে। ইয়াৰ লগতে আপোনালোকৰ কাৰণে মই এইটো গাইডলাইনছ সেইটো কাৰণে দেখুৱাইছোঁ যিহেতুকে ইয়াত দুটা কথা বহুত ইম্পৰ্টেণ্ট। সেইটো কথা হৈছে ৩ আৰু ৪ নম্বৰ কথা মই আপোনালোকক কৈ আছোঁ। কাৰণ ইয়াত কোৱা হৈছে যে however students can also see the status of his/her application whether accepted or rejected from the students portal. তো আপোনালোকে ১৬ জুলাইৰ পাছত নিজৰ এপ্লিকেশ্যনৰ ষ্টেটাছ চেক কৰিব পাৰিব যে আপোনাৰ এপ্লিকেশ্যন একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে যিখন ইনষ্টিটিউশ্যনৰ কাৰণে আপুনি অনলাইন এডমিশ্যন ফৰ্ম ছাবমিট কৰিছে। তো আপোনালোকে ১৬ জুলাইৰ পাছত নিজৰ পৰ্টেলত যাব, নিজৰ যিটো পৰ্টেলত খুলি পেলাই যাব যে কোনবিলাক ইনষ্টিটিউশ্যনে আপোনাৰ এডমিশ্যন ফৰ্ম একচেপ্ট কৰিছে বা ৰিজেক্ট কৰিছে নিজে চাব পাৰিব। তাৰ লগতে বন্ধুসকল দিয়া আছে ইয়াত there is an option to download the records in MS Excel file. তো আপোনালোকে কোনবিলাক ইনষ্টিটিউশ্যন বা কোনবিলাক কলেজত আপোনাৰ মেৰিট লিষ্ট আহিছে সেই সকলো কথা আপোনালোকে MS Excel ফাইলত ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত কোৱা হৈছে যে ষ্টেপ টু জেনেৰেশ্যন অফ মেৰিট লিষ্টটো কেনেকৈ জেনেৰেট কৰিব ইনষ্টিটিউশ্যনবিলাকে সেইটো কথা কোৱা হৈছে। তো ইনষ্টিটিউশ্যনবিলাকে মেৰিট লিষ্ট যিটো দিব সেইটো কেটেগৰী ৱাইজ দিব। জেনেৰেল, ST, SC, OBC, MOBC সকলো ধৰণৰ কেটেগৰী মানে কেটেগৰী ৱাইজ আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিব তেওঁলোকে।
তো আপোনালোকৰ সুবিধা হ'ব মেৰিট লিষ্টটো চেক কৰিবলৈ আপোনালোকৰ কাষ্ট ৱাইজ বা কেটেগৰী ৱাইজ মেৰিট লিষ্টখিনি পাব্লিছ কৰিব তাৰ লগতে বন্ধুসকল ইয়াত বহুতো এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে as soon as the institutions confirms the admission request they should contact the students on their mobile phone contact number already available in the portal to accept the admission request তো বন্ধুসকল আপোনালোকক 26 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত ইনষ্টিটিউশ্যনছ বিলাকে যদি আপোনালোকলৈ মানে মেছেজ অহা নাই বা কিবা অহা নাই তেতিয়াহ'লে আপোনালোকক কণ্টেক্ট কৰিব পাৰে ফোন কৰিব পাৰে তো যিকোনো প্ৰকাৰ মেইল যোগে হওক বা ফোন কৰিব পাৰে আপোনালোকলৈ তো সেইটো এডমিশ্যন ৰিকুৱেষ্টটো একচেপ্ট কৰিবলৈ আপোনালোকক ক'ব আৰু আনটিল এণ্ড আনলেছ এ ষ্টুডেণ্ট একচেপ্ট দ্য এডমিশ্যন ৰিকুৱেষ্ট দ্য পৰ্টেল উইল নট শ্ব' দ্য এডমিশ্যন ডান আৰু যেতিয়ালৈকে আপুনি এডমিশ্যনৰ যিটো ৰিকুৱেষ্ট একচেপ্ট নকৰে তেতিয়ালৈকে আপোনাৰ এডমিশ্যন ডান নহয় আপুনি এডমিশ্যন ৰিকুৱেষ্টটো একচেপ্ট কৰিবই লাগিব যিকোনো ইনষ্টিটিউশ্যনৰ এটা ছিলেক্ট কৰিবই লাগিব আপুনি 26 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত লগতে বন্ধুসকল as soon as the student accepts the admission request the portal will treat as admission is over for that particular student তো আপুনি যদি সেই এডমিশ্যন ৰিকুৱেষ্টটো একচেপ্ট কৰে তেতিয়াহে আপোনাৰ এডমিশ্যন হোৱা বুজাব যদিহে আপুনি এডমিশ্যন ৰিকুৱেষ্টটো একচেপ্ট নকৰে তেতিয়াহ'লে আপোনাৰ এডমিশ্যন নোহোৱা বুজাব আৰু যদিহে একচেপ্ট কৰে তেতিয়াহ'লে আপোনাৰ এডমিশ্যন হোৱা বুজাব তো বন্ধুসকল আপোনালোকে এই এডমিশ্যনৰ কাৰণে কোনো ধৰণৰ কলেজলৈ যাব নালাগে ইনষ্টিটিউশ্যনলৈ আপোনালোকে যাব নালাগে আপোনালোকে নিজৰ ঘৰতে বহি নিজৰ মোবাইলতে আপোনাৰ এডমিশ্যনৰ লগত জড়িত কামখিনি নিজে কৰিব পাৰিব তো বন্ধুসকল 30 জুলাইৰ পাছত 31 জুলাইৰ দিনা আপুনি কি কৰিব বা 31 জুলাইৰ পাছত আপুনি কি কৰিব সেইটো কথা ইয়াত কোৱা হৈছে তো আপোনালোকে ফাইনেল মেৰিট লিষ্ট এটা পাব 31 তাৰিখৰ দিনা মানে 31 জুলাইৰ দিনাখন আপোনালোকে ফাইনেল মেৰিট লিষ্ট পাব যিটো সেবাই পাব্লিছ কৰিব আৰু সেইটো মেৰিট লিষ্টত নাম অহা মানে আপোনাৰ এডমিশ্যন হৈ গ'ল বুজাব তো 2 নম্বৰ কথা হৈছে এ লিষ্ট অফ এপ্লিকেণ্টছ হু হেভ কনফাৰ্ম দেয়াৰ এডমিশ্যন ৰিকুৱেষ্ট উইল এপিয়াৰ হেয়াৰ আৰু যিসকল ষ্টুডেণ্টে বা শিক্ষাৰ্থীয়ে 26 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকৰ এডমিশ্যন ৰিকুৱেষ্ট একচেপ্ট কৰিছে ইনষ্টিটিউশ্যনবিলাকৰ এডমিশ্যন ৰিকুৱেষ্ট একচেপ্ট কৰিছে তেওঁলোকৰ নামহে 31 জুলাইৰ দিনাখন আহিব তো বন্ধুসকল আপোনালোকে নেপাহৰিব 26 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত আপোনালোকক যিখিনি ইনষ্টিটিউশ্যনে আপোনালোকৰ এডমিশ্যন ৰিকুৱেষ্ট পঠাইছে যিকোনো এখন ছিলেক্ট কৰি আপোনালোকে এডমিশ্যন ৰিকুৱেষ্টটো একচেপ্ট কৰিব নতুবা নহ'লে ফাইনেল মেৰিট লিষ্টত আপোনাৰ নাম নাহিব চ' আপোনালোকে একচেপ্ট কৰিব সেইটো এডমিশ্যন ৰিকুৱেষ্ট আৰু দেয়াৰ ইজ এ অপশ্যন টু ডাউনলোড দ্য ৰেকৰ্ডছ ইন MS Excel ফৰ্মেট আৰু ফাইনেল মেৰিট লিষ্টটো MS Excel ফাইলত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো 4 নম্বৰ কথাটো হৈছে ইয়াত কোৱা হৈছে ইফ এন এপ্লিকেণ্ট ডাজ নট ৰেছপণ্ড টু দ্য এডমিশ্যন ৰিকুৱেষ্ট then the institutions may withdraw the admission request and send admission request to other applicants whom they kept on waiting list তো বন্ধুসকল ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ যদি কোনোবা শিক্ষাৰ্থীয়ে যেনিবা এজন শিক্ষাৰ্থীয়ে 4খন ইনষ্টিটিউশ্যনলৈ এপ্লাই কৰিছে তো 4খনতে মেৰিট লিষ্ট আহিছে তো 4খনত যিকোনো এখন ছিলেক্ট কৰিলে তেওঁ তো বাকী 3খনত যিটো থাকি গ'ল বাকী 3খনত তেওঁৰ নামটো কাট খাই যাব আৰু যিসকল শিক্ষাৰ্থীৰ ৱেটিং লিষ্টত নাম আছে সেইসকল শিক্ষাৰ্থীৰ নাম বা মেৰিট লিষ্ট 31 জুলাইৰ পাছত পাব্লিছ হ'ব তো আপোনালোকে ধৈৰ্য সহকাৰে 31 জুলাইৰ পাছতো চাই থাকিব যিসকল শিক্ষাৰ্থীৰ নাম অহা নাই মেৰিট লিষ্টত বা নাম নাহে মেৰিট লিষ্টত বা ফাইনেল মেৰিট লিষ্টত নাম অহা নাই আপোনালোকে 31 জুলাইৰ পাছত পৰ্টেলটোলৈ চাব যে ৱেটিং লিষ্টত নাম আহিছে নেকি তাৰপাছতে বন্ধুসকল ইয়াত 5 নম্বৰ কথা কোৱা হৈছে for this institution has to visit generate merit list window again and remove the tick mark from the select box for the withdraw admission request and put the tick mark on the select box of other applicants whom they want to send admission request and press the confirm button তো যদিহে আপোনাৰ নাম অহা নাই তো আপোনালে বা ৱেটিং লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আপোনালে 31 জুলাইৰ পাছতহে মেছেজ আহিব পাৰে মানে যদিহে শিক্ষাৰ্থী এজনৰ এডমিশ্যন ৰিকুৱেষ্টৰ যদি মেছেজ অহা নাই বা ফোন অহা নাই তেতিয়াহ'লে আপোনালোকে 31 জুলাইৰ পাছতো আহিব পাৰে 31 জুলাইৰ পাছত আহিব পাৰে আপোনালোকৰ যদিহে আপোনাৰ নাম ৱেটিং লিষ্টত আছে তো 31 জুলাইৰ পাছতো আপোনালোকৰ এডমিশ্যন প্ৰচেছ চলি থাকিব আৰু ইয়াত কোৱা হৈছে ইনষ্টিটিউশ্যনছ মে কণ্টিনিউ দিছ ষ্টেপ টিল অল দ্য ৰিমেইনিং ছিটছ গেটছ ফিল আপ তো বন্ধুসকল
এই যিকোনো এখন পাৰ্টিকুলাৰ ইনষ্টিটিউশ্যন বা পাৰ্টিকুলাৰ কলেজ এখনৰ তেওঁলোকৰ যিটো ইনটেক ছিট কেপাচিটি যেতিয়ালৈকে ফিল আপ নহয় তেতিয়ালৈকে এডমিশ্যনৰ প্ৰচেছ চলি থাকিব মানে ডেটটো আছে তো যদিহে আপোনালোকৰ নাম ৱেইটিং লিষ্টত আছে তেতিয়াও 31 জুলাইৰ পাছতো আপোনালোকৰ এডমিশ্যনৰ প্ৰক্ৰিয়া চলি থাকিব তো আপোনালোকে চিন্তা নকৰিব 31 জুলাইৰ যে লাষ্ট ডেট সেইটো নহয় 31 জুলাইৰ পাছতো এডমিশ্যনৰ প্ৰক্ৰিয়া চলি থাকিব তো বন্ধুসকল বহুতো ইম্পৰ্টেণ্ট কথা মই আপোনালোকক জনাইছোঁ যদি ভিডিঅ'টিৰ জৰিয়তে আপুনি অকণো বা কিঞ্চিত হ'লেও আপোনাৰ সহায়ক হৈছে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ ভিডিঅ' বনোৱাত উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় আই অসম